बे समाव क'क्राझार लक'सभा बियाबखौ लानानै बिपिएफ आरो इउपिपिएल जथाय गेलेनाय बाथ्रा बुंनायखौ लानानै दिनै एमएलए लरेन्स सेस्लारनि गोख्रों बिबुंथि। नंगौ, हादोरनि गेजेराव फैबाय थानाय लक'सभा बिसायख'थिखौ लानानै मोनफ्रोमबो दोलोआनो साखाफारा। बेबायदिनो समावनो इउपिपिएल दोलोआ क'क्राझार लक'सभा बियाबखौ लानानै गोख्रों साखाफारा जादों। इउपिपिएल दोलोआ नाथाय मोगथां महराव क'क्राझार लक'सभा बियाबा सोरनि जामारगोन? मानोना रायजोनि बिजेपि दोलोनि आफादगिरि भबेश कलिताया बिपिएफ आरो इउपिपिएलखौ खौसेयै गोरोबलायनायनि बाथ्रा बुंनायखौ लानानै बाथ्रा बुंनायखौ नुनो मोननाय जादों एमएलए बिथांखौ। दिनै बेखौ लानानैनो खौरांगिरि मेलाव रोखायै फोरमायोदि दासिमबो बेफोरबायदिनि जेबो सावरायथ'नाय जायाखै होननानै एमएलए बिथाङा रोखा फोरमायदों। क'क्राझार लक'सभा बियाबा थारैनो सोरनि आवथायाव जामारगोन? ओरैहाय क'क्राझार लक'सभा बियाबाव बिपिएफ आरो इउपिपिएलखौ लानानै बिसायख'थि गेलेनो बिजेपिनि बाथ्रा बुंनायनि फिनजाथायाव एमएलए लरेन्स सेस्लार बिथाङा ओरैबायदि बुङोदि बिपिएफजों लोगोसे बिसायख'थि गेलेनाया जाथावना नङा, मानोना बिपिएफआ जथायारि दोलोआव हाबाखै। बबेखानि इउपिपिएल आरो बिजेपि दोलोनि गेजेराव दासिम बे आयदानि सायाव जेबो सावरायलायनाय जायाखै होननानै एमएलए बिथाङा फोरमायो। চাওক, এতিয়ালৈকে লোকসভা নিৰ্বাচনটো লৈ পেলাই আমাৰ মিত্ৰজোঁটৰ মজিয়াত বা এনডিএৰ যিটো মজিয়া, সেই মজিয়াত এতিয়ালৈকে তেনেধৰণৰ কোনো আলোচনা হোৱা নাই। যাৰ কাৰণে আমি এইটো অফিচিয়েল বুলি আমি ক'ব নোৱাৰোঁ। তেখেতক হয়তো সাংবাদিকে সোধা প্ৰশ্নত তেওঁ হয়তো তেওঁৰ নিজৰ মনৰ কথাটো কৈছিল, কিন্তু অফিচিয়েলি এতিয়ালৈকে কোনো এনডিএৰ মিটিঙত লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা হোৱা নাই। তো ইউপিপিএল আৰু বিপিএফ একেলগে খেলিব কোকৰাঝাৰ লোকসভা সমষ্টিত, সেইটো হ'ব নোৱাৰে, যিহেতু বিপিএফ এতিয়ালৈকে এনডিএত চামিলো হোৱা নাই বা তেওঁলোক এনডিএৰ অংশীদাৰো নহয়। জাষ্ট বিপিএফৰ 3জন যি এমএলএ, সেই এমএলএক অসম বিধানসভাৰ ফ্ল'ৰ কোঅৰ্ডিনেশ্যনতহে লোৱা হৈছে। তেওঁলোক সঁচাসঁচিকেই এনডিএৰ মিত্ৰজোঁটত তেওঁলোকে নাই বা তেওঁলোকক এতিয়ালৈকে লোৱা হোৱা নাই। গতিকে সেই ফালৰ পৰা কোকৰাঝাৰ যি লোকসভা সমষ্টি, সেই লোকসভা সমষ্টিত ইউপিপিএল আৰু বিপিএফ একেলগে প্ৰাৰ্থী দিব, সেই কথাটো এতিয়ালৈকে তেনেকুৱা কোনো চৰ্চাৰ বিষয় হোৱা নাই। তো আমি আশা কৰোঁ যে কোকৰাঝাৰ যিটো লোকসভা সমষ্টি, সেই লোকসভা সমষ্টি আমাৰ বিজেপি বা এনডিএৰ ফালৰ পৰা ইউপিপিএল দলক তেওঁলোকে দিব আৰু এজিপিক তেওঁলোকে বিভিন্ন ঠাইত দিব, এইটোৱে আমি আশা কৰোঁ। কাৰণ বিজেপি, এজিপি আৰু ইউপিপিএল আমি তিনিটা দল একলগ হৈ পেলাই মিত্ৰজোঁট চৰকাৰ গঠন কৰিছোঁ আৰু নিজৰ নিজৰ ঠাইত নিশ্চয় আসন বুজা পৰা হ'ব বা তেওঁলোকে আসন এৰি দিব, এইটো আমি বিশ্বাস কৰোঁ। আৰু সেই ফৰ্মুলাটো গৈ আছে। আপোনালোকে দেখিলে যে ৰাজ্যসভাটো আমি এজন সাংসদ পাবলৈ সক্ষম হ'লোঁ। তো সেই ফৰ্মুলাটোৱে গৈ আছে। গতিকে কোকৰাঝাৰত আমাক এৰি দিব আৰু আমি বাকী অসমৰ 13টা সমষ্টিত ইউপিপিএল দলে সহযোগ কৰিব, এই ফৰ্মুলাটোৱে এতিয়া গৈ আছে। প্ৰাইম মিনিষ্টাৰক গ্লৰিফাই কৰিব লাগে, সেই গ্লৰিফাই কৰাৰ ওপৰতহে এনেকুৱা কৰা হৈছে বুলি তাহাঁতে ইংগিত কৰা মন্তব্য কৰিছে। আৰু কি চাওক, সেইটোৱে কৈ আছোঁ মই যে এতিয়ালৈকে নিৰ্বাচন লৈ আমাৰ এনডিএৰ মজিয়াত কোনো চৰ্চা হোৱা নাই। তেওঁলোকৰ সেইটো হয়তো নিজাববীয়া কথা হ'ব পাৰে, কিন্তু দলীয়ভাৱে এতিয়ালৈকে আমাৰ লগত আলোচনা হোৱা নাই আৰু সেইকাৰণে এই কথাৰ কোনো সেই কথাৰ ওপৰত আমি বিশেষ ক'ব লগা আছে বুলি আমি ভবা নাই। তেওঁ হয়তো তেওঁ নিজৰ মনৰ কথা কৈছে, কিন্তু পাৰ্টি হিচাপে বিজেপি, ইউপিপিএল, এজিপি তেনেকুৱা আলোচনা হোৱা নাই আৰু এনডিএৰ মজিয়াত হোৱা নাই বা তেনেকুৱা কোনো এটা মজিয়াতে নিৰ্বাচন সম্পৰ্কে এতিয়ালৈকে আলোচনা হোৱা নাই।